বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব, অভিমানী প্ৰতি খোজে নিয়ৰ কণা সৰাব, এখনি প্ৰণয়ৰে নৈ তেজে তেজে আছে নবৈ, ছুটিকে তোমাৰে হাঁহি আছে কত ৰং নজনাকৈ, বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব, অভিমানী প্ৰতি খোজে নিয়ৰ কণা সৰাব। ঐ তই ইয়াত বহি বহি গান গাই আছ যে কিয়? কিনো কৰিব লাগে পিছে? কেলে আজি যে ইণ্টাৰভিউ আছিল পাহৰিলি নেকি? আৰে দোস্তি সেইটোতো মই পাহৰিয়ে গৈছিলোঁ। বল ইণ্টাৰভিউ দিওঁগে বল। বল বল। নেক্সট মিণ্টু বৰুৱা। ছাৰ সোমাব পাৰোঁনে? আহা আহা সোমাই আহা। বহা। ঠিক আছে চিনাকি পিছতেই হ'ম, ডাইৰেক্ট কুৱেশ্যনলৈকে আহোঁ এতিয়া। ঠিক আছে ছাৰ সোধক। আমাৰ জাতিৰ পিতা বুলি কাক কওঁ কোৱাচোন বাৰু? ছাৰ মহাত্মা গান্ধীক কওঁ ছাৰ। গুড। ঠিক আছে এইবাৰ কোৱা, হিৰোশ্বিমা আৰু নাগাচাকি চহৰকেইখন ক'ত অৱস্থিত? জাপানত ছাৰ। ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল? চেষ্টা বহুত আগৰ পৰাই চলি আছিল, কিন্তু 1947 চনৰ 15 আগষ্টত সফল হৈছিল। গুড, ভেৰি গুড। মংগল গ্ৰহত যে প্ৰাণী আছে তুমি বিশ্বাস কৰানে? বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা কৰি আছে, মোৰ কিন্তু বিশ্বাস নহয়। ঠিক আছে, ভাল লাগিল তোমাৰ লগত কথা পাতি। ঠিক আছে তুমি এতিয়া যাব পাৰা। অ'কে ছাৰ, থেংক ইউ। ঐ মিণ্টু, তোৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল কচোন শুনো। এই মজা, মোৰ ঠিকেই হৈছে। ঐ মিণ্টু, বেয়া নাপাওঁ যদি মোকো উত্তৰকেইটা কবি নেকি? কম, নিশ্চয় কম দৃষ্টি। ছাৰ প্ৰথমটো উত্তৰ হ'ল মহাত্মা গান্ধী, ছেকেণ্ডৰ হ'ল জাপান, থাৰ্ডৰ হ'ল বহুত আগৰ পৰাই চেষ্টা চলিছিল কিন্তু 1947 চনত 15 আগষ্টত সফল হয়, আৰু ফ'ৰ্থৰটো উত্তৰ হ'ল বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা কৰি আছে, মোৰ কিন্তু বিশ্বাস নহয়। ঐ থেংক ইউ দেই মিণ্টু। ঠিক আছে অল দ্য বেষ্ট টিংকু। নেক্সট টিংকু বৰুৱা। ছাৰ সোমাই আহিছোঁ দেই। আহা আহা বহা। থেংক ইউ ছাৰ। ছাৰ মই চাকৰিটো পামনে? এই ৰ'বাচোন, আগতে ইণ্টাৰভিউটো ল'বলৈ দিয়া। লওক ছাৰ লওক। আচ্ছা ঠিক আছে, তোমাৰ নামটোকে কোৱাচোন। মহাত্মা গান্ধী ছাৰ। কি? তোমাৰ ঘৰ ক'ত হে? ছাৰ জাপান। তোমাৰ জন্ম কেতিয়া হৈছিল? প্ৰচেষ্টা বহুত আগৰ পৰাই চলি আছিল, কিন্তু 1947 চনৰ 15 আগষ্টত সফল হৈছিল। হে? তুমি পাগল নেকি? বহুতে কয় বিজ্ঞানীসকলেও পৰীক্ষা নিৰীক্ষা কৰি আছে, মোৰ কিন্তু বিশ্বাস নহয়। হা? তুমি মোৰ লগত ধেমালি কৰি আছা নেকি হে? ওলোৱা এতিয়া ইয়াৰ পৰা, ওলোৱা। ছাৰ মোৰ চাকৰিটো হোৱাটো চিয়ৰ নে? ওলালি নে তই ইয়াৰ পৰা?